ঢোলবিৰি সাংস্কৃতিক গোষ্ঠী দেৰগাঁও বিগত ৩টি বৰ্ষৰ বিপুল জনসমাদৰ লাভ কৰাৰ পিছত এই বছৰ আপোনালোকক আমোদ দিবলৈ সাজু হৈ উঠিছে দেৰগাঁৱৰ কেইবাজনো বিশেষ ছাত্ৰৰ সফল পৰিশ্ৰমেৰে এয়া ঢোলবিৰি সাংস্কৃতিক গোষ্ঠী। আহকচোন আমি এতিয়া থোৰতে জানি লওঁ কি ব্যতিক্ৰম দেখিবলৈ পাব এই বছৰৰ নৃত্যবৰ্ষটিত। আপোনালোকে দেখিব মাটিৰ কলহৰ ওপৰত 10খন কাঁহৰ কাঁহী লৈ নৃত্য। আপোনালোকে দেখিব 10 বছৰ বয়সৰ ছাত্ৰই কিদৰে মুখত জুই লৈ কাঁহৰ কাঁহী ঘূৰাব। পোনপ্ৰথমবাৰৰ বাবে অসমৰ বিহু মঞ্চত দেখিব বিষ্ণুপ্ৰিয়া নৃত্যৰ অপূৰ্ব সংমিশ্ৰণ। আপোনালোকে দেখিব উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 30বিধ লোকনৃত্য। আপোনালোকে দেখিব পোনপ্ৰথমবাৰৰ বাবে মঞ্চত বাঁহ নৃত্যৰ প্ৰদৰ্শন। আপোনালোকে দেখিব বৰ অসমৰ প্ৰায় 30বিধ লোকবাদ্য লোকনৃত্যৰ সৈতে এক বৰ্ণাঢ্য সাংস্কৃতিক পৰিক্ৰমা। আহকচোন আমিনো কিয় পলম কৰোঁ, আমিও আমাৰ স্থানীয় বিহু সন্মিলনৰ ঢোলবিৰি সাংস্কৃতিক গোষ্ঠীৰ আমন্ত্ৰণ জনাই আমোদ লওক সংস্কৃতিৰ। যোগাযোগৰ বাবে আমাৰ লগত নিম্নোক্ত নম্বৰত ফোন কৰক।